চিফ হোৱাৰ সপোনটো চবেই দেখিব পাৰে, আপুনিও দেখিব পাৰে, খালি আপুনি ইলেকশ্যন খেলা নাই। ইলেকশ্যন খেলিলে আপুনিও দেখিব পাৰে সপোন দেখাত কি আহে যায়। কিন্তু চিফটো বনাব আমাৰ বড়োলেণ্ডৰ ভোটাৰ ৰাইজে, বড়োলেণ্ডবাসী ৰাইজে। পৃথিৱীত জিৰ' আৱিষ্কাৰ নকৰিলে অংকই নহ'ল হয়। গতিকে জিৰ'ৰ আগৰ ফালে আপুনি 1, 2, 3, 4 লগাই যাই থাকক, জিৰ'ৰ ভেলিউ বাঢ়ি থাকিব। কিন্তু তেখেতৰ তাত যদি জিৰ'ও নাই, তেতিয়াতো একো নাই আৰু তেখেতে। গতিকে পৃথিৱীতখনে জিৰ', গোটেই গ'ল এই চাৰ্কলৰ পৰাই চব কুছ হয়। গতিকে চাৰ্কলটো তেখেতে বুজিয়ে পোৱা নাই, চাৰ্কলৰ পাৱাৰটো। চাওক, আজিয়ে এই কথাটো মই নকওঁ, কাৰণ চিফ হোৱাৰ সপোনটো চবেই দেখিব পাৰে, আপুনিও দেখিব পাৰে, খালি আপুনি ইলেকশ্যন খেলা নাই। ইলেকশ্যন খেলিলে আপুনিও দেখিব পাৰে সপোন দেখাত কি আহে যায়। কিন্তু চিফটো বনাব আমাৰ বড়োলেণ্ডৰ ভোটাৰ ৰাইজে, বড়োলেণ্ডবাসী ৰাইজে। যোনে দলে মেণ্ডেট পাব তেতিয়াহে ইয়াৰ চিফ হ'ব। গতিকে আজিৰ সময়ত UPPL দলে সকলো দলতকৈ বেছি আসন পাই আছে আৰু একক সংখ্যা গৰিষ্ঠ লৈ পেলাই চৰকাৰ গঠন কৰিবলৈ গৈ আছে। গতিকে বাকী দলবিলাকে কি কয় কি নকয়, এইটো UPPL দলৰ তাত একো এফেক্ট নকৰে। আমি বড়োলেণ্ডবাসী ৰাইজৰ লগত আছোঁ আৰু ৰাইজে আমাক মৰম দিব, মোৰ এইটো বিশ্বাস আছে। চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মৰম কৰে কাৰণে ইমান ডাঙৰ কথা কৈ দিছে, মানে আমেৰিকাৰ প্ৰেছিডেণ্ট হ'ব। তাৰমানে কিমান মৰম কৰে তেখেতে, যে নিজৰ ভাইটি হিচাপে হওক বা বন্ধু হিচাপে হওক, সেইকাৰণে কৈছে। এনেইতো নকয় যে মৰম আছে কাৰণে কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব পাৰে বুলি কেনে। গতিকে মইতো ক'ব নোৱাৰোঁ, কাৰণ যি কথাৰ বাস্তৱ নাই, এইটো ভাৰতৰ প্ৰেছিডেণ্ট হ'লে বেলেগ কথা, ভাৰতৰ গভৰ্ণৰ হ'লে বেলেগ কথা। আমাৰ অসমৰ এজন নাগৰিক, ভাৰতৰ এজন নাগৰিক কেনেকৈ যায় আমেৰিকাৰ প্ৰেছিডেণ্ট হ'ব? এই কথাবিলাকৰ কিবা ভেলু আছে জানো? এই কথাবিলাকৰ কিবা মিনিং আছে জানো? এই কথাবিলাকতো একো মিনিং নাই। পৃথিৱীত জিৰ' আৱিষ্কাৰ নকৰিলে অংকই নহ'ল হয়। গতিকে জিৰ'ৰ আগৰ ফালে আপুনি 1, 2, 3, 4 লগাই যাই থাকক, জিৰ'ৰ ভেলিউ বাঢ়ি থাকিব। কিন্তু তেখেতৰ তাত যদি জিৰ'ও নাই, তেতিয়াতো একো নাই আৰু তেখেতে। গতিকে পৃথিৱীতখনে জিৰ', গোটেই গ'ল এই চাৰ্কলৰ পৰাই চব কুছ হয়। গতিকে চাৰ্কলটো তেখেতে বুজিয়ে পোৱা নাই, চাৰ্কলৰ পাৱাৰটো। এইটো যদি 90 ডিগ্ৰী টাৰ্ণ কৰে, তেখেতে লাষ্ট নম্বৰত আছে। 5 বছৰ আপোনালোকে একেলগে চৰকাৰ কৰিলে, এতিয়া দেখা গৈছে যে বিজেপি একদম মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেইবাটাও কেবিনেট মন্ত্ৰীয়ে ইয়াতে প্ৰচাৰ চলিছে। এই বিষয়ে আপোনালোকৰ UPPL কোনো প্ৰভাৱ পৰিব নেকি? একো প্ৰভাৱ নপৰে। আপোনালোকেতো আমাৰ মিটিং দেখিছে, মানুহ ওলাই আহিছে, ৰাইজ ওলাই আহিছে, ইমান সুন্দৰ ছাপৰ্ট। গতিকে চাওক, ইলেকশ্যন অহাৰ লগে লগে চব দলে ইয়াতে কেণ্ডিডেট দিব। তৃণমূল কংগ্ৰেছো দিছে, GSPয়ে দিছে, চবেই দিছে। গতিকে চবৰে লিডাৰবিলাক আহি কথা ক'ব। আজি তেখেতসকলক অলপ ডাঙৰ দল কাৰণে আপোনালোকে ৰেফাৰেঞ্চত আনিছে, বেলেগ সৰু দলৰো ৰেফাৰেঞ্চ আনক, তেখেতসকলেও কিবা নহয় কিবা কৈ আছে। থেংক ইউ। আজি জমদুৱাৰ সমষ্টিত আমি পানোৱাৰী চালাম বাজাৰত আমাৰ নিৰ্বাচনী সভা জমদুৱাৰ ব্লক কমিটিয়ে আয়োজন কৰিছে। আৰু এই বৃহত্তৰ অঞ্চলৰ আমাৰ মাইনৰিটিসকল, বড়োসকল, আমাৰ যি ৰাভাসকল, যিমান জনগোষ্ঠী আছে, আদিবাসী, ৰাজবংশী, চবেই দলে বলে ওলাই আহিছে। আৰু জমদুৱাৰ সমষ্টি আমাৰ এইবাৰ ক্লিন চিট হৈ আছে, ইয়াত কোনো অসুবিধা নাই। জানুৱাৰী মাহৰ পৰা আমাৰ ৱাৰ্কাৰসকলে, আমাৰ দলীয় কৰ্মীসকলে বহুত কাম কৰি আছিলে আৰু ৰাইজৰ লগত সদায় যোগাযোগত আছিলে। এইকাৰণে জমদুৱাৰ সমষ্টি আমি চালোঁ যে এতিয়া জমদুৱাৰ সমষ্টি ওৱান অফ দ্য ছেফ সমষ্টি UPPLৰ কাৰণে। আৰু আমাৰ চৰণ বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত বিজয় হ'বলৈ গৈ আছে।